গুড মৰ্ণিং গাইজ। আজি আকৌ আহি গ'লোঁ অন্য এটা ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ। আজি মই আহি আছোঁ এতিয়া আঘোণী ডাংকাতীৰ ঘৰলৈ। আজি তাইৰ কাৰণে এটা বিশেষ দিন, মানে বহুত ডাঙৰ দিন হয় তাইৰ কাৰণে, কাৰণ তাই আজি আঘোণী ডাংকাতী নামৰ ইউটিউব চেনেলটোৰ 50K ছাবস্ক্ৰাইবাৰ কমপ্লিট হৈ গ'ল। সেইকাৰণে তাই সকলোকে মাতি আজি এটা খানাৰ আয়োজন কৰিছে। মোৰ লগতে আপোনালোককো দেখাম আজি তাত কি হ'ব, কাক কাক লগ পাম, কেনেকুৱা লাগিব, আপোনালোকেও চাই যাব। ব'লকচোন যাওঁ এতিয়া। ডাইৰেক্ট টুকুৰা ভিডিঅ' কৰিব নহ'ল, এতিয়া ডাইৰেক্ট ডাংকাতীৰ ঘৰতহে আৰু পাম যদি চাই থাকক আপোনালোকে। ফাইনেলি পাই গ'লোহি আঘোণী ডাংকাতীহঁতৰ ঘৰ। মোক নিবলৈ অংকুৰ এয়া আৰু তাই আগবাঢ়ি আহিছিলে, মানে ডাংকাতী। আপুনি ওলাই দিয়ক, আপোনাক ইমান ধুনীয়া লাগিছে। তোমাকো ধুনীয়া লাগিছে। বিদ্যা ধুনীয়া লাগিছে। ৰিয়েল কেমেৰাত বনাবা আকৌ, এনেকৈ পুৰা খাতৰা। আমি কথা পাতি আগবাঢ়ি গৈছোঁ আৰু আজি তাই বহুত ফূৰ্তি, কাৰণ তাই 50K কমপ্লিট হ'ল ন। কাপোৰৰ কথাটো ক'বই নালাগে আৰু, কাপোৰ আমাৰ তিনিটাৰে ক'লা ক'লা মিলি গৈছে আৰু চব ব্লেক লভাৰ না। কেমেৰা দেখো, এই বগা মানুহ মোক অকণমান জেগা দিয়া টিকাটো পেলাবলৈ। গোটেইজনীয়ে পেলোৱা। এইফালে কেক কাটিব হ'ল আৰু আমি গৈ আছোঁ তাই, মানে কি চব ইউটিউবাৰ। এইফালে কেক ৰেডি হৈ গ'ল, এতিয়া ময়ো গৈ বহি লওঁগৈ। এইফালে বহুত ধুনীয়া ধুনীয়া ছোৱালী আহিছে, চাই যাওক আপোনালোকে। মই কেমেৰাটো টেষ্ট কৰি চাইছোঁ, ইমান ক'লা ক'লা উঠিছে বোলো কিয়। তাৰপাছতে গম পালোঁ যে পৰ্দাখন খোল খাই আছে। পৰ্দাখনৰ মানে পৰ্দাখনৰ ফুটাইদি মানে গোটেই চকুতে পোহৰটো পৰি যায় ন, নহ'লে পৰি গ'লে মানে মুখত কিবা ক'লা হৈ যায়। তাই হাঁহিছা। ফাইনেলি এতিয়া কেকটো কাটিব মানে তাই ৰৈ আছে, ৰৈ আছোঁ। কেক কাটিব খাম নাই, কেক কটাই নাই। তাইৰ মাক আহিব, দুজনী মিলি কেকটো কাটিব আৰু চাওকচোন। চব ইউটিউবাৰ দেই, চিনি পায়ে আৰু ন, চবতকে ডাঙৰ ইউটিউবাৰ। তোমাৰ চুলি চেনেলৰ নাম ইয়াতে আহি পিনি ছোৱালী দুজনী চিনাকি হ'লেও, মোতকৈ সৰু হয়, হ'লেও মানে লগৰ নিচিনাই দেই। কিন্তু কথা কিন্তু তেহেঁতৰ শুনিবলগীয়া দেই, মানে যিখিনি কথা ক'ব ন, হাঁহি হাঁহি পেট বিষাই যাবগৈ। আপোনালোকেও শুনকচোন বাৰু। এইজনী ক্ষীণ মানুহ। নমস্কাৰ দেই, কৌতুক কি আছিলে, মুনীন্দ্ৰ দাস, সেই তাই কোৱা কি ক'ম বুলি ভাবিছা?
কেকটো লৈ কেক কাটাক ঘূৰি ফুৰিছে নহ'লে হেৰি একলা খাবলৈ আশীৰ্বাদ দিবি আকৌ নিজে দি ন আও হৰি আও ৰাম পৰি সৰকলে গৈছে ৰ এতিয়া কেক কটা পৰ্বটো খতম হ'ল আৰু এতিয়া আমি আহিলোঁ ফটো মাৰোঁ বুলি কৈ দিয়া হাই হাই মই পৰি যাওঁগৈ নমস্কাৰ গাইছ আমি আহিছোঁ এইটো কুকুৰ আমি আহিছোঁ এইটো কুকুৰ আমাৰ ঘৰ ওচৰতো এনেকুৱা কুকুৰ এটা আছে আমাৰ কুকুৰটো কেলে ইমান বেয়া জানো খুব কামুৰি থাকে এনেই মানুহজনী গ'লে এনেই কামুৰিব জুইছে নাকামুৰে কিন্তু কামুৰে আৰু অঁ বেয়া মম লগা তাৰ মুখ লাগিছিলে নহয় গম পোৱা নাই তাক হেৰি মুখ লগা পানী আনি খোৱালতহে ভাল হৈছে কি আৰু ভিডিঅ' কৰিছোঁ থোৰা থোৰা আৰু কেমেৰা Hello guys. অঁ ৰাজহাঁহৰ পোৱালি আজিহে দেখিছোঁ অঁ ইমান অকণমানি হাঁহৰ লেখীয়া একে এইফালে খানা বনোৱা চলি আছে এইফালে দেউতাই মানে কাশ্মীৰ দেউতাকে খানা বনাই আছে এয়া মা খানা বুলি হৈয়ে গ'ল এইফালে ফাষ্ট ফুডৰ খানা দিয়েই দিলে ডাইলগ এটা দি দিয়া কি বুলি ক'ম ন ভাল লাগিছে ন একলা হওক আৰু 56 7 হ'বলে হ'লে 50 কে পাৰ্টি আজি দিছে হ'ব আমাক সোনকালে 60 কে কৈ দিয়ক পাৰ্টি আকৌ 60 কে লাগিব আকৌ 70 যিমানে কে লাগে সিমানে লাগিব নিজে খাই বৈ উঠি এতিয়া অকণমান লোকক অশান্তি কৰিছোঁ আৰু ভিডিঅ'টো কৰিছোঁ এই তাই ভণ্টিজনীয়ে লাজেই কৰিছে ভিডিঅ' কৰা দেখি সেইকাৰণে অকণমান বেছিকৈ তাইকে ফালে উলিয়াই দিছোঁ আৰু এইফালেও আছে কমেডি ভিডিঅ' কৰা ভণ্টি কেইজনীমান এয়া এইফালে খানা খাই আছে এইফালে এওঁলোকৰ যাবৰ হৈছে চাগে দেই আমাৰো যাব হ'ল আৰু টাইম বহুত হ'ল মানে কি হয় এইফালেদি সিহঁতৰ মানে টেম্পু পোৱা দিগদাৰ হয় সেইকাৰণে আমিও যামগৈ আৰু এইফালে দাদাহঁত গৈছেগৈ কিবা এটা আছে নকওঁ এইটো চিকেট সেইটো চিগেট অংকুৰ কিবা এটা কৈ দিয়া পাৱে পৰি হৰি বুলি কোৱা কি তাই চব মুখ আগত লৈ লৈছে এক
ইফালে আকৌ দুই বান্ধৱীয়ে লেকচাৰ মাৰি মাৰি লাষ্টত খালে। কথাটো কি হ'ল মানে মানুহ আহিছে গৈ আছে আহি আছে গৈ আছে ন, খাই আছে, সিহঁতি মানে টাইমেই নাপালে, কামত লাগি থাকি লাষ্টত গৈ পিনি অকলে অকলে খাব লগা হৈছিলে আৰু। মাৰি দিয়া ভিডিঅ' মাজলৈ গুচি যায়গে। চবৰে কেমেৰা দেখোন। কাশ্মীৰ মুখতে চব থাকে। ইফালে এওঁলোক যাবলৈ ওলাইছে, যোৱাৰ আগত ভিডিঅ' এটা কৰি দিছে আৰু। ইফালে চান্তনা বাহঁত যাব ওলালে। ইফালে মই ভিডিঅ' কৰি থকা দেখি কাশ্মীৰে দেখাইছে মোক। ওলাইছে আমি সহ্য নকৰোঁ নহয় চব সোমালে। ফটোখন কেনেকুৱা উঠিলে? এতিয়া বাহঁত যাব ওলালে। কাশ্মীৰে আকৌ ভিডিঅ' কৰিবলৈ পাহৰিয়ে যায় হেনো। বাই বাই। ছুটি নে শ্ৰুতি? ঐ কিবা ক'বা চাবা নহয়, ব'লা যাওঁ। কিমান শুনিবা একেটা চেনেলকে নাম এইবোৰ বেলেগ বস্তু আকৌ মুঠতে মানে চেনেলটো আমাৰো যাব হৈ গ'ল, ওলাইছো আৰু যাবলৈ। ব'লা যাওঁ হা। মই যাওঁ দে। তোমালোকৰ মা ক'ত গ'ল? যাওঁ দে, মই টেম্পুত যাম। নাই নালাগে, অকলে যাওঁ। যাওঁ, বাই বাই। কি কৈছা তুমি? কি কৈছা? বেলেগ দেই, অকলে যাওঁ দে বেলেগ কথা। ষ্টেপ কৰিছিলোঁ, ভাজ ল'লে। আমি কিবা ক'বা? ব'লা ব'লা যাওঁ। এনেকে কে লাগি আমি যাতে পাৰ্টি পাই থাকো, পিছত কে লাগি
হয় আৰু যেতিয়া 3 মাহৰ পাছত 1 মিলিয়ন তেতিয়া ধমাকা পাৰ্টি ইয়াত নহ'ব হোটেল চেলিব্ৰেশ্যন জাজি তই ল পঢ় নেকি বাই বাই আমি খোজকাঢ়ি যাওঁ দেই বাই 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 সেইখনত উঠি লোৱা উঠাবা এতিয়া মই বেয়া হ'লো তুমিয়ে উঠি আছা বাই বাই ঐ মোক খুন্দাই খাই লৈ গাড়ীৰ পৰা নামিলোহি নামি পিনে এয়া আহি আছোঁ মই খোজকাঢ়ি পামগৈ আৰু এতিয়া এয়া মই আহি পালোহি ৰাস্তা মানে আমাৰ ঘৰৰ ওচৰৰ ৰাস্তা আহোঁতে ভিডিঅ' কৰিব নহ'ল কাৰণ সময়ো বহুত হ'ল ন 4টামান বাজিব হ'ল ইয়াতে ভিডিঅ'টো সমাপ্ত কৰিছোঁ আকৌ লগ পাম অন্য এটা ভিডিঅ'ৰ সৈতে বাই বাই